নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম নাৰ্ছ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আগৰ ভিডিঅ'বোৰত আলোচনা কৰাৰ দৰে এই ভিডিঅ'টোতো আমি জিকে প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আমি আলোচনা কৰিম। অসম স্বাস্থ্য বিভাগ আৰু ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড 4th গ্ৰেডৰ যিসমূহ এক্সাম অনুষ্ঠিত হ'ব, সেই এক্সামত অহা বা আহিব পৰা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰাকৈ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ৰাষ্ট্ৰসংঘৰ প্ৰথম মহাসচিব কোন আছিল? এনচাৰ, ৰাষ্ট্ৰসংঘৰ প্ৰথম মহাসচিব আছিল ট্ৰাইগবেলি। নম্বৰ 2 কুৱেশ্যন, বৰ্তমান ৰাষ্ট্ৰসংঘৰ কিমানখন দেশ সদস্য? এনচাৰ, বৰ্তমান ৰাষ্ট্ৰসংঘৰ 193খন দেশ সদস্য আছে। কুৱেশ্যন নম্বৰ 3, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কিমানখন দেশ সদস্য? এনচাৰ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 15খন দেশ সদস্য। নম্বৰ 4 কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কিমানখন দেশ স্থায়ী সদস্য? এনচাৰ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5খন দেশ স্থায়ী সদস্য। নম্বৰ 5 কুৱেশ্যন, আন্তৰ্জাতিক পৰিক্ৰমা আদালত ক'ত অৱস্থিত? এনচাৰ, আন্তৰ্জাতিক পৰিক্ৰমা আদালত দ্য হেগ চহৰত অৱস্থিত। নম্বৰ 6 কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ মহাসচিব কোন? এনচাৰ, ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ মহাসচিবজন হ'ল এণ্টনিঅ' গুটেৰাছ। নম্বৰ 7 কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত হিন্দীত ভাষণ দিয়া প্ৰথম ভাৰতীয় কোন আছিল? এনচাৰ, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত হিন্দীত ভাষণ দিয়া প্ৰথম ভাৰতীয়জন হ'ল অটল বিহাৰী বাজপেয়ী। নম্বৰ 8 কুৱেশ্যন, কিমান বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচিত হয়? এনচাৰ, 2 বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচিত হয়। নম্বৰ 9 কুৱেশ্যন, কোনখন দেশ ৰাষ্ট্ৰসংঘৰ 193তম সদস্য আছে? এনচাৰ, দক্ষিণ চুডান দেশখন ৰাষ্ট্ৰসংঘৰ 193তম সদস্য আছিল। নম্বৰ 10 কুৱেশ্যন, কোনটো ভিটামিনৰ অভাৱৰ ফলত তেজ গোট মৰা বন্ধ নহয়? এনচাৰ, ভিটামিন কে ভিটামিনৰ অভাৱৰ ফলত তেজ গোট মৰা বন্ধ নহয়। কুৱেশ্যন 11, হিন্দী দিৱস কেতিয়া উদযাপন কৰা হয়? এনচাৰ, ছেপ্টেম্বৰ 14 তাৰিখে হিন্দী দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 12, সংবিধানৰ কোন অনুচ্ছেদৰ দ্বাৰা হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল? এনচাৰ, অনুচ্ছেদ 343 সংবিধানৰ অনুচ্ছেদৰ দ্বাৰা হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 13, অলিম্পিক গেমছৰ একক প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় কোন আছিল? এনচাৰ, অভিনৱ বিন্দ্ৰা অলিম্পিক গেমছৰ একক প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় আছিল। কুৱেশ্যন নম্বৰ 14, কিমান বছৰৰ পিছত অলিম্পিক গেমছ অনুষ্ঠিত হয়? এনচাৰ, 4 বছৰৰ পিছত অলিম্পিক গেমছ অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 15, 2020 চনত অলিম্পিকৰ অৱস্থান কি আছিল? এনচাৰ, টকিঅ' জাপানত 2020 চনত অলিম্পিকৰ অৱস্থান আছিল। কুৱেশ্যন নম্বৰ 16, আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ, ডিচেম্বৰ 10 তাৰিখে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 17, বিখ্যাত শীতলা মাতা মন্দিৰ ক'ত অৱস্থিত? এনচাৰ, বিখ্যাত শীতলা মাতা মন্দিৰ অৱস্থিত গুৰগাঁৱত। কুৱেশ্যন নম্বৰ 18, বিশাল হাৰিয়ানা পাৰ্টি কোনে গঠন কৰিছিল? এনচাৰ, ৰাও বীৰেন্দ্ৰ সিঙে বিশাল হাৰিয়ানা পাৰ্টি গঠন কৰিছিল। নম্বৰ 19 কুৱেশ্যন,
কোনখন দেশৰ সৰ্বাধিক সংখ্যক দেশৰ সৈতে স্থল সীমান্ত আছে? এনচাৰ চীন দেশৰ সৰ্বাধিক সংখ্যক দেশৰ সৈতে স্থল সীমান্ত আছে। কুৱেশ্যন নম্বৰ 20 বেৰমিটাৰ পাঠত তীব্ৰ হ্ৰাসে কি সূচায়? এনচাৰ বেৰমিটাৰ পাঠত তীব্ৰ হ্ৰাসে ধুমুহাৰ আগমন সূচায়।